Hey বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞান কোচ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ 10টামান প্ৰশ্ন আৰু তাৰ উত্তৰ। প্ৰতিটো প্ৰশ্নৰ বাবে আপোনালোকে 4টাকৈ অপশ্যন পাব আৰু 4টা অপশ্যনৰ ভিতৰত এটা শুদ্ধ উত্তৰ। এই শুদ্ধ উত্তৰটো শেষত আপোনালোকক মাৰ্কিং কৰি দিয়া হ'ব। আপোনালোকে ভিডিঅ'খন চাই নিশ্চয় ভাল পাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? অপশ্যনকেইটা হ'ল এ ডক্টৰ জাকিৰ হুছেইন, বি লাল বাহাদুৰ শাস্ত্ৰী, চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডি APJ আব্দুল কালাম। শুদ্ধ উত্তৰটো হ'ল চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু আজি দ্বিতীয় প্ৰশ্ন, তাজমহল তৈয়াৰ কৰাৰ বাবে কিমান বছৰ সময় লাগিছিল? অপশ্যন এ 16 বছৰ, অপশ্যন বি 20 বছৰ, অপশ্যন চি 18 বছৰ আৰু অপশ্যন ডি 15 বছৰ। উত্তৰটো জনা থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হ'ল এ 16 বছৰ। আৰু আজি তৃতীয় প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ অট্টালিকাখনৰ নাম কি? অপশ্যনকেইটা হ'ল এ তাজ হোটেল, বি সাংঘাই টাৱাৰ, চি মক্কা ক্লক টাৱাৰ, ডি বুৰ্জ খলিফা। শুদ্ধ উত্তৰটো হ'ল ডি বুৰ্জ খলিফা। উত্তৰটো নিশ্চয় জনা থাকিলে কমেণ্ট কৰিব। চতুৰ্থ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ পুৰণি ৰাজধানীৰ নাম কি? অপশ্যনকেইটা হ'ল এ ডামাস্কা, বি কাইৰো, চি লণ্ডন আৰু ডি বেইজিং। শুদ্ধ উত্তৰটো হ'ল এ ডামাস্কা। আজিৰ পঞ্চম প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? অপশ্যন এ নৰনাৰায়ণ সেতু, অপশ্যন বি বগীবিল দলং, অপশ্যন চি শৰাইঘাট দলং, অপশ্যন ডি কলীয়া ভমৰা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বগীবিল দলং। আজিৰ ষষ্ঠ প্ৰশ্ন, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যনকেইটা হ'ল অভিনৱ বিন্দ্ৰা, নোৱাং গাম্ব, অৰ্জুন দাস আৰু মিহিৰ সিং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মিহিৰ সিং। আপোনালোকে উত্তৰটো আগতীয়াকৈ জনা থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আজিৰ সপ্তম প্ৰশ্ন, চন্দ্ৰত কিমানজন মহাকাশচাৰী এতিয়ালৈকে ভৰি দিছে? অপশ্যনকেইটা হ'ল এ 12জন, বি 10জন, চি 15জন আৰু ডি 18জন। শুদ্ধ উত্তৰটো হ'ল এ 12জন। উত্তৰটো চাই লওক। আজিৰ অষ্টম প্ৰশ্ন, মহাত্মা গান্ধীৰ কন্যা সন্তানজনীৰ নাম কি আছিল? অপশ্যনকেইটা হ'ল এ অমিতা মালিক, বি ইন্দিৰা গান্ধী, চি কল্পনা গান্ধী, ডি অনিমা দাস। শুদ্ধ উত্তৰটো হ'ল এ অমিতা মালিক। উত্তৰটো এবাৰ চাই লওক। জনা থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। নৱম প্ৰশ্ন, এণ্টাৰ্কটিকা মহাদেশত জনসংখ্যা কিমান আছে? এ 1,10,873, বি 20,278, চি 10,106 আৰু ডি 1,106। শুদ্ধ উত্তৰটো হ'ল ডি 1,106। দশম প্ৰশ্ন, হাওৰা ব্ৰিজ কিমান চনত মুকলি কৰা হৈছিল? অপশ্যনকেইটা হ'ল এ 5 জানুৱাৰী 1954, বি
3 ফেব্ৰুৱাৰী 1943, চি 2 মাৰ্চ 1947 আৰু ডি 15 আগষ্ট 1947। শুদ্ধ উত্তৰটো হ'ল বি 3 ফেব্ৰুৱাৰী 1943। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।